নমস্কাৰ, ৱেলকাম টু ডিজিটেল চেনেল। আপোনালোকক সকলোকে ডিজিটেল চেনেললৈ স্বাগতম জনাইছোঁ। আমি আৰম্ভ কৰিছোঁ কেইটামান জিকে বিষয়ক প্ৰশ্নোত্তৰ, যিবোৰ পৰীক্ষাত সঘনাই আহি থাকে। গতিকে আমি পলম নকৰি এই কুৱেশ্যনকেইটালৈ আগবাঢ়িছোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ নাম কি? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ নাম কি হয়? মৌৰা চৰাই। মৌৰা চৰাই হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী। তো এতিয়া আমি পিছৰ প্ৰশ্নতে আৰম্ভ কৰিছোঁ যে ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ নাম কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ নাম হৈছে কি ফুল? পদুম ফুল। পদুম ফুল হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হয়। তো এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ যে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম হৈছে ঢেকীয়াপতীয়া বাঘ। কি হয়? ঢেকীয়াপতীয়া বাঘ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু। এই সকলোখিনি আপোনালোকে মনত ৰাখিব, এইখিনি সঘনাই আহি থাকে। তো ইয়াৰ পিছৰ প্ৰশ্নতে আহিব কৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ নাম কি? আমাৰ দেশে মানি লৈছিলে যে ভাৰতৰ এটা ৰাষ্ট্ৰীয় প্ৰতীক আছে, যিটোক আমি অশোক স্তম্ভ বুলি কোৱা হয়। অশোক স্তম্ভ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক। তো এই প্ৰশ্নখিনি পৰীক্ষাত 3rd গ্ৰেড 4th গ্ৰেড বা বিভিন্ন কম্পিটিটিভ এক্সাম সকলোতে আহি থাকে। তো ইয়াৰ পিছৰ প্ৰশ্নলৈ যাম। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ নাম কি? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ হৈছে নাম কি নহয়, আচলতে ৰাষ্ট্ৰীয় পতাকাখন হৈছে 3 বৰণীয়া জাতীয় পতাকা। ইয়াৰ 3টা ৰং আছে, ওপৰে গেৰুৱা, তলত শুকুলা আৰু মাজত শ্যামল নাচে বুলি আমি পঢ়িয়ে আছোঁ। ধন্যবাদ।